জয় শ্ৰীমন্নাৰায়ণ। আমাৰ শাস্ত্ৰত কৈছে উত্তম সন্তান জন্ম দিবৰ কাৰণে সকলো মাক দেউতাকে পতি পত্নীয়ে কি কৰা উচিত আপোনালোকে জানেনে? যদি আপুনি বিচাৰিছে যে আপোনাৰ সন্তানটো উত্তম হওক, সমাজৰ কাৰণে, দেশৰ কাৰণে কিবা এটা ভাল কৰক, বীৰ হওক বা ভগৱানৰ ভক্ত হওক, তেতিয়া সকলো পতি পত্নীয়ে কি কৰা উচিত জানেনে? প্ৰথমতেতো সকলো মাক আৰু দেউতাকে ব্ৰহ্মচাৰ্য পালন কৰা উচিত, 1 বছৰ পালন কৰা উচিত। 1 বছৰ নোৱাৰিলেও, আৰু এতিয়া কলিকাল হয়, 1 বছৰটো বহুত কম মানুহে পাৰে, তথাপিতো আপোনালোকে যদি 1 মাহো যদি ব্ৰহ্মচাৰ্য পালন কৰি যদি সন্তান জন্ম দিয়ে, তেতিয়াও আপোনাৰ ঘৰত উত্তম সন্তানৰে জন্ম হয়। আৰু কেতিয়া গৰ্ভধাৰণ কৰিবলৈ কৈছে, সেইটো এটা ধুনীয়া আমাৰ শাস্ত্ৰত কৈ দিছে। যেতিয়া আমাৰ স্ত্ৰীসকলে, মহিলাসকলে মাহেকীয়া হয়, মাহেকীয়া হোৱাৰ 1 সপ্তাহৰ পাছত 7 দিনৰ পাছত 8 নম্বৰ দিনা যেতিয়া গৰ্ভধাৰণ হয়, তেতিয়াও সেই ঘৰত উত্তম সন্তানৰে জন্ম হয়। এমাহত এবাৰ, ইয়াত কিন্তু এটা কথা মনত ৰাখিব, এমাহত কেৱল এবাৰহে, মাহেকীয়া হোৱাৰ 1 সপ্তাহৰ পাছত কৈছে। 1 সপ্তাহৰ পাছত নেক্সট সপ্তাহটো বহুত ভাল, উত্তম সন্তানৰে জন্ম হয়। তেতিয়াও এমাহত এবাৰহে শাস্ত্ৰ মত যিটো, 1 মাহত এবাৰ গৰ্ভধাৰণ গৰ্ভধাৰণ কৰাৰ কথা কৈছে। যেনেকে আপুনি ধৰি লওক 1 তাৰিখে বোলে মাহেকীয়া হ'ল স্ত্ৰীগৰাকী, 1 তাৰিখৰ পৰা 7 দিনটো আপুনি বাদ দিব। সেই 7 দিনত যদি আপুনি কেনেবাকে যদি গৰ্ভধাৰণ কৰে, সেই ঘৰত সকলোতকৈ নিকৃষ্ট অধম সন্তানৰে জন্ম হ'ব। তাত আমাৰ শাস্ত্ৰত কৈছে সেই ঘৰত মানুহৰ কেতিয়াও সি এটা বহুত বেয়া সন্তান জন্ম হ'ব, ল'ৰাই হওক বা ছোৱালীয়ে হওক, সমাজৰ কাৰণে, মাক দেউতাকৰ কাৰণে বহুত ক্ষতিকাৰক সন্তানৰ জন্ম হ'ব। 1 তাৰিখে বোলে মাহেকীয়া হৈছে, 7 দিনৰ ভিতৰত যদি কেনেবাকে গৰ্ভধাৰণ হৈ যায়, আৰু 7 দিনৰ পৰা 14 দিন 16 দিনৰ ভিতৰত, প্ৰথম সপ্তাহটো এৰি দ্বিতীয় সপ্তাহত 8 নম্বৰ দিনা যদি ধাৰণ কৰে, গৰ্ভধাৰণ যদি কৰে, 1 মাহ ব্ৰহ্মচাৰ্য পালন কৰি, তেতিয়াও সেই ঘৰত উত্তম সন্তানৰে জন্ম হয়। জুৰীয়া সংখ্যা হ'লে 8 হ'লে তেতিয়া ল'ৰা সন্তানৰ জন্ম হয়, পুৰুষ হয়। আৰু 9 হৈ গ'লে জুৰীয়া সংখ্যা হ'লে ল'ৰা সন্তান হয়, আৰু বিজুৰীয়া সংখ্যা হ'লে স্ত্ৰী সন্তানৰ জন্ম হয়। এইটো আপোনালোকে কেলকুলেশ্যন কৰি ল'ব, আপোনালোকক ল'ৰা সন্তান লাগে নে ছোৱালী সন্তান লাগে। কাৰণ 1 সপ্তাহৰ পিছত 8 নম্বৰ দিনা যিদিনাখনি মাহেকীয়া হয়, সেইদিনাৰ পৰা 8 নম্বৰ দিনা গৰ্ভধাৰণ হ'লে ল'ৰা সন্তান হয়, আৰু 9 নম্বৰ দিনা ছোৱালী, বিজুৰীয়া সংখ্যা হৈ গ'লে। আৰু 10 নম্বৰ দিনা গৰ্ভধাৰণ হৈ গ'লে ল'ৰা হ'ব, আৰু 11 হৈ গ'লে ছোৱালী হৈ যাব। আৰু 12 নম্বৰ দিনা ল'ৰা হ'ব, আৰু 13 বিজুৰীয়া সংখ্যা, 13 নম্বৰ দিনা ছোৱালী হৈ যাব। এইটো আমাৰ শাস্ত্ৰত কৈছে। আৰু 14 নম্বৰ দিনা ল'ৰা, 15 নম্বৰ দিনা ছোৱালী। সেই নেক্সট সপ্তাহৰ ভিতৰতে, 1 সপ্তাহৰ ভিতৰতে উত্তম সন্তান হয় বুলি কৈছে। তাৰ পাছৰখিনি কথা কোৱা নাই। আপোনালোকে কথাটো নিশ্চয় বুজি পাইছে। তো সেয়েহে, আৰু যদি কেনেবাকে গৰ্ভত সন্তান হৈ যোৱাৰ পিছতো যদি কোনোবাই আকৌ যদি গৰ্ভধাৰণ কামনা বাসনাত লিপ্ত হয়, আপুনি বোলে জানিলে যে তেওঁ গৰ্ভৱতী হৈ গ'ল, তাৰ পিছতো যদি আপুনি কামনাৰ বাসনাত লিপ্ত হৈ গ'ল, তেতিয়াও সেই ঘৰত সকলোতকৈ অধম সন্তানৰে জন্ম হয়। এইটো এটা মহা অপৰাধ বুলিও কৈছে। আৰু শাস্ত্ৰমত এইটোৱে, উত্তম সন্তান পাবৰ কাৰণে আপুনি 1 মাহ ব্ৰহ্মচাৰ্য পালন কৰি মাহেকীয়া হোৱাৰ 8 নম্বৰ দিনা গৰ্ভধাৰণ কৰিলে আপোনাৰ ল'ৰা সন্তান হ'ব, আৰু বিজুৰীয়া সংখ্যা 9, 11, 13 তেতিয়া ছোৱালী হ'ব, আৰু জুৰীয়া সংখ্যাত ল'ৰা হয়। আৰু মাহেকীয়া হৈ থকা প্ৰথম সপ্তাহত গৰ্ভধাৰণ যদি কৰে, তেতিয়া সেই ঘৰত অধম সন্তানৰে জন্ম হয়। আৰু আপুনি গৰ্ভৱতী হৈ যোৱাৰ পিছত বোলে গৰ্ভত সন্তান আহি গ'ল, তাৰ পিছত যদি আপোনালোকে আকৌ কামনা বাসনাত লিপ্ত হয়, তেতিয়াও সেই ঘৰত সকলোতকৈ নিকৃষ্ট অধম সন্তানৰে জন্ম হয়। এতিয়া জানিলে আপোনালোকে, ল'ৰা সন্তান যদি লাগে কোনদিনাখনি গৰ্ভধাৰণ কৰিব লাগে, আৰু ছোৱালী সন্তান যদি লাগে কোনদিনাখনি গৰ্ভধাৰণ কৰিব লাগে, আৰু উত্তম সন্তান যদি লাগে কোনদিনাখনি গৰ্ভধাৰণ কৰিব লাগে। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত লিখা আছে। আমাৰ শাস্ত্ৰ ইমানেই বৈজ্ঞানিক, শাস্ত্ৰৰ পৰা, বেদৰ পৰাই এইটো বিজ্ঞান হৈছে। তো আপোনালোকে এইটো কথা মনত ৰাখিব। আৰু আপোনালোকে ব্ৰহ্মচাৰ্য পালন কৰক, 1 বছৰ পালন কৰক, 1 বছৰ নোৱাৰিলেও 1 মাহ, 2 মাহ, 3 মাহ পালন কৰকে। যদি আপুনি 3 মাহো যদি ব্ৰহ্মচাৰ্য পালন কৰিব পাৰে, আপোনাৰ অত বছৰ, 10 বছৰ, 15 বছৰ যি ক্ষতি হৈ গ'ল শৰীৰত, সেই 3 মাহ যদি আপুনি বহুত কষ্ট কৰি
ব্ৰহ্মচৰ্য পালন কৰে, ব্ৰহ্ম মুহূৰ্তত উঠে, সোনকালে উঠি এক্সাৰচাইজ কৰি ব্যায়াম কৰি বীৰ্য শক্তিখিনি যদি শৰীৰৰ ভিতৰত ধৰি ৰাখিব পাৰে, আপোনাৰ 10 বছৰ 15 বছৰ হেৰাই যোৱা সেই শক্তি আকৌ ঘূৰি আহিব। সেয়েহে ব্ৰহ্মচৰ্য সকলো ক্ষেত্ৰতে জৰুৰী। পালন কৰক ব্ৰহ্মচৰ্য, 1 মাহ 2 মাহ 3 মাহ পালন কৰক। তো ব্ৰহ্মচাৰী বনক, সমাজৰ কিবা কামত আহক। জয় শ্ৰী ৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰীমন নাৰায়ণ।